আজিৰ ৰেচিপিটো হ'ল পনীৰ বাটাৰ মছলা। এতিয়া আমি পনীৰ বাটাৰ মছলা বনাবলৈ প্ৰথমতে এটা কেৰাহীত আমি বাটাৰখিনি গৰম কৰি লোৱা হ'ব। এতিয়া বাটাৰখিনিত আমি পনীৰখিনি সৰু সৰু টুকুৰা কৰি সেইখিনি অকণমান মিহিকৈ ভাজি ল'ম। पनीर बटर मसाला पनीर बटर मसाला बटर नहीं क्यों रहा है? পনীৰখিনি ভাজি লোৱাৰ পিছত এইটো পনীৰখিনি নমাই লওঁ। এতিয়া কেৰাহীটোত আকৌ আমি বাটাৰ দি এচামুচ বাটাৰ দিয়াৰ পিছত এই বাটাৰখিনিত আমি এটা জলকীয়া, দালচেনি এপিচ আৰু আদা নহৰু কেইটুকুৰামান দি লওঁ। এতিয়া আমি তিনিটা বিলাহী যি কাটি থৈছিলোঁ আগতীয়াকৈ সেইকেইটা আমি দি 1 মিনিটমান ভাজি লওঁ।
এতিয়া আমি ভজা বিলাহীৰ মিক্সখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈ তাৰ পৰা জুচখিনি বাহিৰ কৰি ল'ম। জুচখিনি আপুনি এনেকৈ চেকনিৰে চেকিও ল'ব পাৰে। এতিয়া আমি গৰম পানীত আগতীয়াকৈ তিয়াই থোৱা কাজুখিনি এটা পেষ্ট বনাই ল'ম। এতিয়া আকৌ আমি আগৰ কেৰাহীটোতে বাটাৰ দি তাত অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ ৰঙৰ কাৰণে দি আমি যিখিনি জুচ বাহিৰ কৰিছিলোঁ সেইখিনি উতলিব দিম। তাতে আপুনি অকণমান ধনিয়া পাউডাৰ দি দিব। ইয়াতে ধনিয়া পাউডাৰৰ লগতে আপুনি নিজৰ টেষ্ট অনুযায়ী নিমখটো দি ল'ব পাৰে। আপুনি আপোনাৰ জোখ অনুযায়ী গাঢ়তাৰ বাবে অকণমান পানী দি ল'ব পাৰে। টমেটো জুচখিনি কিছু গাঢ় হোৱাৰ পিছত আপুনি কাজু পেষ্টখিনি দি দিব। কাজু পেষ্ট থকা বাতিটোৰ কিছু পানী ঢালি আমি তাতে দি দিম। এতিয়া আমি আগতীয়াকৈ ভজা পনীৰখিনি গ্ৰেভিটোত দি দিম।
গ্ৰেভিখনৰ স্মুথনেছৰ কাৰণে আমি এচামুচ ক্ৰীম দিব পাৰোঁ। এতিয়া আমি এচামুচ গৰম মছলা দি দিম। এতিয়া আমাৰ পনীৰ বাটাৰ মছলা নমাব হৈছে, কিন্তু তাৰ আগতে আমি কিছু কচুৰি মেথি ফ্ৰাই কৰি আমি হাতেৰে ক্ৰাছ কৰি ফিনিচিং টাচ্ছৰ কাৰণে দি দিছোঁ। এয়া আমাৰ পনীৰ বাটাৰ মছলা ছাৰ্ভ কৰিবৰ বাবে ৰেডি।